Hi guys, আপোনালোকক স্বাগতম জনাইছো স্মাৰ্ট আছামত। আজি মই আপোনালোকক ক'বলৈ লৈছো 5 টিপছ টু সেভ বেটাৰী লাইফ ইন এছামিজ। অৰ্থাৎ আপোনালোকক 5টা টিপছ বা 5টা সেটিংছৰ কথা কম যিকেইটা আপোনালোকে এপ্লাই কৰিলে আপোনাৰ এন্ড্ৰইড মোবাইলটোৰ বেটাৰী লাইফ বাঢ়িব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা হেলৈ চাই থাকিব। তাৰ আগতে ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব। আৰু সাবস্ক্ৰাইব কৰাৰ পিছত তাৰ কাষত এটা বেল আইকন আহিব, সেইটো দবাই দিব যাতে মই ইউটিউবত ভিডিঅ' দিলে আপোনালোকে পাই থাকে আৰু এইটো একদম ফ্ৰী হয়। লেটছ বিগিন। ফাৰ্ষ্ট টিপটো হৈছে আপুনি আপোনাৰ সেটিংছত 4 GPU ৰেন্ডাৰিং অপচন এটা থাকে, সেইটো আপুনি অন কৰিব লাগিব। তাৰ বাবে আপোনালোকে আপোনাৰ সেটিংছত যাব। সেটিংছত গৈ আপুনি এবাউটত আহিব। এবাউটত আহি আপোনাৰ তলত যাব। তলত গৈ আপুনি বিল্ড নাম্বাৰত 7 টাইপ টেপ কৰিব আৰু 7 টাইপ টেপ কৰিলে আপোনাৰ ডেভেলপাৰ অপচনটো অন হৈ যাব। এতিয়া আপুনি ডেভেলপাৰ অপচনত যাব। গৈ আপুনি ইয়াত তলত আহিব। ইয়াত আপোনাৰ দেখিছে 4 GPU ৰেন্ডাৰিং। এই অপচনটো আপোনাৰ অফ হৈ থাকিব, এইটো আপুনি অন কৰি দিব। এই অপচনটো অন কৰাৰ পিছত কি হ'ব, আপোনাৰ এন্ড্ৰইড মোবাইলত যিবিলাক এপ্লিকেশ্যন ইনষ্টল হৈ আছে সেই এপ্লিকেশ্যনসমূহৰ গ্ৰাফিক্স ৰেন্ডাৰ কৰিবলৈ এই GPU ইউজ হ'ব আৰু আপোনাৰ বেটাৰী সেভ কৰিব আৰু আপোনাৰ ফোনৰ পাৰফৰমেন্স ভাল কৰিব। নেক্সট টিপটো হৈছে আপুনি প্লে ষ্টৰত যিবিলাক এপ্লিকেশ্যন আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰে সেইবিলাকৰ আপোনাৰ অটোমেটিক আপডেট হৈ থাকে আৰু সেইটো আপুনি অফ কৰিব লাগিব, তেতিয়া আপোনাৰ বেটাৰী অলপ হ'লেও সেভ হ'ব। তাৰ বাবে আপোনালোকে আপোনাৰ প্লে ষ্টৰত যাব। গৈ আপুনি ইয়াত ওপৰত তিনিটা ডেছত ক্লিক কৰিব, কৰি আপুনি সেটিংছত যাব। সেটিংছত গৈ ইয়াত আপুনি দেখিব যে অটো আপডেটছ এপছ, ইয়াত লিখা আছে, সেইটোত ক্লিক কৰিব। ইয়াত আপুনি ডু নট অটো আপডেট এপছ এইটোত ক্লিক কৰিব। এতিয়া আপোনাৰ কোনো এপ্লিকেশ্যনে অটোমেটিক আপডেট নহয়, যেতিয়া আপুনি নিজে আপডেট কৰিব তেতিয়াহে আপডেট হ'ব, ফলত আপোনাৰ বেটাৰী আৰু ডাটা দুয়োটাই সেভ হ'ব। নেক্সট টিপটো হৈছে আপুনি যেতিয়া মেছেজ টাইপ কৰে তেতিয়া কি হয়, আপোনাৰ কিবৰ্ডত যেতিয়া আপুনি আপোনাৰ টাইপ কৰিলে কি হয়, সাউণ্ড ওলায়, অৰ্থাৎ আপোনাৰ কিবৰ্ডত সাউণ্ড অপচনটো অন হৈ থাকে। গতিকে আপুনি সেইটো অপচন অফ কৰি দিব, কিয়নো আপোনাৰ কিবৰ্ডৰ সাউণ্ড অন হৈ থাকিলে ই আপোনাৰ CPUৰ এটা অংশ ইউজ কৰে, ফলত আপোনাৰ বেটাৰী খৰচ কৰি থাকে। গতিকে এইটো অফ কৰিবলৈ আপুনি কি কৰিব, ফাৰ্ষ্ট আপোনাৰ সেটিংছত যাব কিবৰ্ডৰ। গৈ আপুনি ইয়াত তলত আৰু এটা আপুনি তলত আহিব। তলত আহি আপুনি দেখিব সাউণ্ড, আপুনি সাউণ্ডটো অফ কৰি দিব আৰু যদি আপোনাৰ ভাইব্ৰেশ্যন মোডটো অন হৈ থাকে সেইটো আপুনি অফ কৰি দিব। নেক্সট টিপটো হৈছে পাৱাৰ সেভিং মোডৰ সঠিক ব্যৱহাৰ। অৰ্থাৎ আপোনাৰ পাৱাৰ সেভিং মোড আজিকালি সকলো মোবাইলতে থাকে, কিন্তু আপুনি পাৱাৰ সেভিং মোডটো ইউজ কৰিব লাগে ৰাতি শোৱাৰ আগত, আৰু আপুনি পাৱাৰ সেভিং মোডটো ৰাতি শোৱাৰ আগত এনেবল কৰি দিব। তাৰ কাৰণে আপুনি সেটিংছত যাব আৰু আপোনাৰ বেটাৰী সেকশ্যনত যাব। বেটাৰীত গৈ ইয়াত আল্ট্ৰা ডাটা সেভিং মোড দেখিছে, তাৰপিছত আপোনাৰ পাৱাৰ সেভিং মোডটো অন কৰি দিব। আৰু ৰাতি যদি আপুনি পাৱাৰ সেভিং মোড অন কৰি থৈ দিয়ে তেতিয়া আপোনাৰ লক স্ক্ৰীনত আপোনাৰ কোনো এপ আৰু বেকগ্ৰাউণ্ডত আপোনাৰ কোনো এক্টিভিটি চলি নাথাকে, ফলত আপোনাৰ বেটাৰী সেভ হৈ থাকে। লাষ্ট টিপটো হৈছে যে আপুনি ডিউ বেটাৰী সেভাৰ বা ক্লিন মাষ্টাৰ এনেকুৱা কোনো এপ্লিকেশ্যন ইউজ নকৰিব, কিয়নো ইহঁতে আপোনাৰ বেটাৰী বহু পৰিমাণে খৰচ কৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব।